কৰোনা ভাইৰাছ প্ৰতিহত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ বিশেষ মোবাইল এপ আৰোগ্য সেতু। কৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰত চৰকাৰে বিভিন্ন ৰাজহুৱা ব্যক্তিগত প্ৰতিষ্ঠানৰ সহযোগত মুকলি কৰিছে আৰোগ্য সেতু নামৰ এটা বিশেষ মোবাইল এপ। প্ৰতিজন ভাৰতীয়ৰ বাবে এই বিশেষ মোবাইল এপ আৰোগ্য সেতু। কৰোনা ভাইৰাছত আক্ৰান্ত লোকক ট্ৰেক কৰিব পৰা যাব। এই এপটোৰ জৰিয়তে কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে নিৰ্মাণ কৰা হৈছে আৰোগ্য সেতু। এই এপটোৰ জৰিয়তে জানিব পৰা যাব যে আপুনি কোনো কৰোনাত আক্ৰান্ত ৰোগীৰ সংস্পৰ্শলৈ আহিছিল নেকি। লগতে এই এপটোৰ জৰিয়তে আপোনাৰ শৰীৰত কৰোনাৰ লক্ষণে দেখা দিছে নেকি, এই কথাবোৰ জানিব পৰা যাব। এই এপটো সৰ্বমুঠ 11টা ভাষাত উপলব্ধ। 5 এপ্ৰিলৰ নিশা 9 বজাত দেশবাসীৰ পৰা 9 মিনিট সময় বিচাৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে আকৌ দেশৰ জনতাক জনালে আন এক বিনম্ৰ অনুৰোধ। 5 এপ্ৰিলৰ নিশা 9 বজাত দেশবাসীৰ পৰা 9 মিনিট সময় বিচাৰিলে মোদীয়ে। এই 9 মিনিট সময়ত 130 কোটি দেশবাসীক ঘৰৰ সকলো লাইট বন্ধ কৰি ঘৰৰ দুৱাৰমুখ বা বেলকনিত থিয় হৈ বন্তি, মমবাতি, টৰ্চ, মোবাইলৰ ফ্লাছ লাইট জ্বলাবলৈ আহ্বান জনালে মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে কয়, 5 এপ্ৰিলৰ দিনা আমি সকলোৱে মিলি কৰোনাৰ সংকটৰ অন্ধকাৰক প্ৰত্যাহ্বান জনাব লাগিব, তাক পোহৰৰ শক্তিৰে পৰিচয় কৰাব লাগিব। এই 5 এপ্ৰিলত আমি 130 কোটি দেশবাসীয়ে মহাশক্তি জাগ্ৰত কৰিব লাগিব। মোদীয়ে কয়, তেতিয়া সকলো লাইট বন্ধ কৰিব। চাৰিওফালে যেতিয়া প্ৰতিজন লোকে এগছি এগছি বন্তি জ্বলাব, তেতিয়া পোহৰৰ সেই মহাশক্তিৰ অনুভৱ হ'ব, য'ত আমি একেটা উদ্দেশ্যৰে যুঁজি থকাটো পৰিস্ফুট হ'ব। সেই পোহৰক আমি মনত সংকল্প ল'ম যে আমি অকলশৰীয়া নহয়, কোনো লোকে অকলশৰীয়া নহয়। 130 কোটি দেশবাসী একেটা সংকল্পৰে সংকল্পবদ্ধ। সুলভ মূল্যৰ দোকানত উপলব্ধ হ'ল খাদ্য সুৰক্ষা আৰু প্ৰধানমন্ত্ৰীৰ গৰীব কল্যাণ অন্ন যোজনাৰ চাউল। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমাজৰ দুখীয়া লোকৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি তাৎক্ষণিকভাৱে খাদ্য সুৰক্ষা আৰু প্ৰধানমন্ত্ৰীৰ গৰীব কল্যাণ অন্ন যোজনাৰ চাউল যোগান ধৰাৰ নিৰ্দেশ প্ৰদান কৰিছে। ৰাজ্যৰ খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিছে। সেয়ে দুয়োখন আঁচনিৰ অধীনৰ লোকসকলে স্থানীয় সুলভ মূল্যৰ দোকানৰ সৈতে যোগাযোগ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে। অৱশ্যে দেশত কৰোনা ভাইৰাছৰ ব্যাপক সংক্ৰমণ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি সুলভ মূল্যৰ দোকানীসকলে খাদ্য বিতৰণৰ সময়ত কেইটামান জৰুৰী নিৰ্দেশ জাৰি কৰিছে। সুলভ মূল্যৰ দোকানৰ সন্মুখত হাত ধোৱা পানী আৰু চাবোন ৰখাটো বাধ্যতামূলক। সামাজিক দূৰত্ব 1 মিটাৰ ব্যৱধান বজাই ৰাখি সামগ্ৰী বিতৰণ কৰিব পাৰিব। এই ক্ষেত্ৰত প্ৰতিষ্ঠানৰ সন্মুখত নিৰ্দিষ্ট ব্যৱধানত চিহ্ন অংকন কৰাৰ নিৰ্দেশ, যিটো স্থানত শাৰী পাতি সংগ্ৰহ কৰিব পাৰিব সামগ্ৰী। প্ৰত্যেকখন দোকানত 20ৰ পৰা 30 জন গ্ৰাহক এবাৰত শাৰী পাতিব পাৰিব। তাতকৈ অধিক কোনো কাৰণতেই সমবেত হ'ব নোৱাৰিব। খাদ্য সুৰক্ষা আৰু প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ চাউলৰ বিতৰণৰ সময়ত এপ্ৰিল, মে, জুন মাহত কোনো মূল্য সংগ্ৰহ কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিছে। কামৰূপ মহানগৰ জিলা খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা শাখাই জানিবলৈ দিছে এই নিৰ্দেশ। অৱশ্যে এই ক্ষেত্ৰত কোনো প্ৰতিষ্ঠানে যদি সামগ্ৰী লাভ কৰা নাই তেন্তে জিলা পৰিদৰ্শকৰ সৈতে যোগাযোগ কৰাৰ আহ্বান জনোৱা হৈছে। উৰা বাতৰি বিয়পোৱাসকল সাৱধান। অসম আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। COVID-19ক লৈ উৰা বাতৰি প্ৰচাৰ কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি ঘোষণা কৰিছে অসম আৰক্ষীয়ে। কৰোনা ভাইৰাছৰ ব্যাপক সংক্ৰমণৰ সময়ত বিভিন্নজনে ছ'চিয়েল মিডিয়াত উৰা বাতৰি প্ৰচাৰ কৰি আহিছে। উৰা বাতৰিসমূহে ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰা দেখা গৈছে। লগতে কেতবোৰ উৰা বাতৰিয়ে সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰাৰ আশংকা কৰিছে আৰক্ষীয়ে। লগতে ৰাইজলৈ অসম আৰক্ষীৰ অনুৰোধ, আমি নাগৰিকসকলক অনুৰোধ জনাইছো, তেওঁলোকে যাতে যিকোনো অসত্য তথ্য ফৰৱাৰ্ড তথা প্ৰমোট কৰাৰ পৰা বিৰত থাকে। বন্ধুসকল, ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। বন্ধুসকল, আপোনালোকে সকলোৱে ঘৰত থাকক, সঘনাই হাত দুখন ধুই থাকক। আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ মংগল কামনা কৰি আজিলৈ নমস্কাৰ। জয় অসম।